নহয় সেইটোতো নালাগে, এতিয়া খালি উপস্থিত থাকিলেই হ'ল, উপস্থিত থাকিলেই হ'ল। কথাবিলাক আপোনালোকে অলপ তলৰ পৰা ওপৰ ফালে মিলাই অলপ চাব যে ইয়াতে কিমান ডাঙৰ এটা চক্ৰান্ত আছে। যেনেকৈ এপিএফচি কেলেংকাৰী যিমান ডাঙৰ চক্ৰান্ত আছে, NRC ডিভোটাৰ ডিটেনশ্যন কেম্প ইয়াৰ অঞ্চলত বিৰাট চক্ৰান্ত আছে। অসম চুক্তি ৰূপায়ণৰ নামত 1000 কোটি টকা আহি পায় গুৱাহাটী, 1000 কোটি টকা। সেইবিলাকতো ইউটিলাইজ কৰিব লাগিব। সেইকাৰণে যিমান পাৰে তেওঁলোকে ফৰেনাৰ কৰিব। আৰু এটা কথা আছে যে যিখিনি ডিভোটাৰ হৈছে, আমাৰ NRCৰ কাৰণে এতিয়া ওচৰত চাপি আহিছে যে এইখিনি মানুহ ডিভোটাৰ হৈ আছে কাৰণে নতুন, এইখিনি ডিক্লিয়াৰ্ড ফৰেনাৰ কাৰণে তেওঁ গমেই নাপায়। কিন্তু যিজন ডিক্লিয়াৰ্ড ইণ্ডিয়ান, তেওঁৰ নামটো কিন্তু দিয়া নাই। আমি বহুত কাগজ দিছোঁ, ইণ্ডিয়ান হৈছে, ট্ৰাইব্যুনেলে দিছে, মোৰ লগতো আছে, তেওঁৰ নামটো কিন্তু অহা নাই। এই যে আমাৰ যিখিনি সুপ্ৰিম কোৰ্টে দিছিলে যে 48 লাখ মানুহক তদন্তক্ৰমে তেওঁলোকৰ নাম NRCত আহক, পঞ্চায়তৰ লিংকেজ চাৰ্টিফিকেট, তাৰ বাবে আমি কোনো সংখ্যা নাজানো।